আপোনালোক আটাইলৈকে নমস্কাৰ জনাই মই লৈ আহিছোঁ কেইটামান সানমিহলি প্ৰশ্ন। আশা কৰোঁ মন দি শুনিব। মোৰ আজিৰ প্ৰথম প্ৰশ্ন, প্ৰথম অসমীয়া জ্ঞানপীঠ বঁটা বিজয়ী কোন আছিল? উত্তৰ, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। ২ নম্বৰ প্ৰশ্ন, মানুহৰ শৰীৰৰ আটাইতকৈ দীঘল হাড় কোনডাল? উত্তৰ, উৰ্বস্থি। আজিৰ ৩ নম্বৰ প্ৰশ্ন, মানুহৰ শৰীৰৰ আটাইতকৈ সৰু হাড় কোনডাল? উত্তৰ, ষ্টেপিছ। এই হাড়ডাল কাণত থাকে। ৪ নম্বৰ প্ৰশ্ন, মানুহৰ শৰীৰত কিমানডাল হাড় আছে? উত্তৰ, ২০৬ডাল। আজিৰ ৫ নম্বৰ প্ৰশ্ন, সৌৰজগতৰ ৰঙা গ্ৰহ বুলি কোনটো গ্ৰহক জনা যায়? উত্তৰ, মংগল গ্ৰহ। মোৰ ৬ নম্বৰ প্ৰশ্ন, চন্দ্ৰত খোজ কঢ়া প্ৰথম মানুহজন কোন? উত্তৰ, নীল আৰ্মষ্ট্ৰং। আজিৰ ৭ নম্বৰ প্ৰশ্ন, মকৰাৰ ঠেং কেইখন? উত্তৰ, ৮খন। ৮ নম্বৰ প্ৰশ্ন, ভেকুলীৰ হৃদযন্ত্ৰ কেই কোঠালিযুক্ত? উত্তৰ, ৩ কোঠালিযুক্ত। আজিৰ ৯ নম্বৰ প্ৰশ্ন, মহাভাৰতৰ বাৰণাবত বৰ্তমানৰ কোনখন নগৰ? উত্তৰ, এলাহাবাদ। ১০ নম্বৰ প্ৰশ্ন তথা আজিৰ শেষৰ প্ৰশ্ন, ভাৰত ৰত্ন বঁটা পোৱা প্ৰথম অসমীয়া কোন? উত্তৰ, গোপীনাথ বৰদলৈ। তেওঁ মৰণোত্তৰভাৱে এই বঁটা লাভ কৰিছে। ধন্যবাদ।